Hey guys, পুনৰবাৰ মোৰ YouTube চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বহু দিনৰ মূৰত আজি এটা ভিডিঅ' লৈ আহিলোঁ আৰু বতৰটো দেখিছেনে ইমান ধুনীয়া বতৰ আৰু এইফালে মই কাটা নিমকি আৰু জোন পিঠা বনাই আছোঁ। এইফালে কাটা নিমকি কাটা হৈয়ে গ'ল, অলপ বনাইছোঁ, বেছি নহয় খাবৰ কাৰণে, মানে ইভিনিং টাইমত নাস্তা খাবৰ কাৰণে আৰু ইফালে বতৰটো দেখিছে কিমান ধুনীয়া, এনেকুৱা বৰষুণ খাইছে, এনেকৈ বনাই থকা এটা আমেজেই বেলেগ। মই বহুত ভাল পাওঁ এনেকুৱা বতৰ। আপোনালোকক কেনেকুৱা লাগে কমেণ্ট কৰি জনাবচোন। আৰু ইফালে মোৰ জোন পিঠাকেইটাও কাটা হৈ গৈছে আৰু ইফালে ফ্ৰাই কৰাও হৈ গৈছে অলম'ষ্ট। এতিয়া মানে দুপৰীয়া সাজৰ কাৰণে ৰেডি কৰিব লাগিল আৰু এয়া মই দুপৰীয়া সাজৰ কাৰণে দালি মানে ভুনি কেনে বনাম। দালি এনেকৈ ভুনি বনালে মানে হাজবেণ্ডক বেলেগ লগত একো চব্জিয়ে নালাগে, অকল মানে এনেকৈ দালিখিনি আৰু ভাতেৰে খাব, আলু দালি আৰু ভাত। আৰু মানে কি এতিয়া বহুত বেছি বনাই থাকিব একো টাইমো নাই, যিহেতুকে এইবিলাক বনালোঁ। আৰু এনেকৈ দালি ভুনাটো খাই মোৰ হাজবেণ্ডে যে ইমানে ভাল পায়, লগতো একো চব্জি নালাগে আৰু ডেইলি দিলে ডেইলি এনেকৈ খাব, মানে এনেকুৱা মানে কোনো ধৰণৰ গ্ৰীণ চব্জি নাখায়েই মোৰ হাজবেণ্ডে, অকল আলু দালি আৰু কণী, এই তিনিটা বস্তুৱে মই বিভিন্ন ধৰণৰ মানে বনাই খুৱাব লাগে। আৰু এইফালে মোৰ অলম'ষ্ট দালিখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মানে এইখিনি বহাই দিম আৰু মোৰ ইমান ভোক লাগিছে, সেইটো কাৰণে মই ইয়াৰ মাখানা ৰোষ্ট কৰি আছোঁ, মানে বাটাৰত এনেকৈ মাখানাটো ৰোষ্ট কৰি খাই মোৰ বহুত বেছি ভাল লাগে। মই বহুত ভাল পাওঁ আৰু হেল্ডিও হৈছে সেইটো মই খাই ল'লোঁ। ইফালে মাছ কুটি থৈ দিছোঁ, মানে একদম ফ্ৰাই মাছটো, এইটো মানে মই এটা চাটনি বনাম। আৰু ইফালে কাপোৰ ধোৱা হৈ গ'ল, মেচিনত দিছোঁ কাপোৰ। আৰু ইফালে এই চাহ, ইহঁত দুটাৰ আৰাম দেখিছা, কি লাগে ইমান আৰাম দেখা নাই দেই, বাপৰে বাপ, ঘুমে খাৱা আৰু কি দিব লাগে খাৱা বস্তু এখন। ইমান আৰাম হৈছে আৰু আমি কি কাম কৰি মৰিছোঁ ন। আৰু যে তেতিয়া ফ্ৰাই মাছখিনি এৰিয়াই থৈ দিছিলোঁ, সেইখিনি এনেকৈ তেলত ডিপ ফ্ৰাই কৰি লৈছোঁ। এইখিনি এতিয়া মই কেঁচা পিঁয়াজ, কেঁচা জলকীয়া, কেঁচা মিঠাতেল, নিমখ আৰু অকণমান চাট মছলা দি এনেকৈ পূৰা সানি ল'ম। আৰু এই চাটটো খাই বহুত টেষ্টি লাগে। বৰষুণৰ বতৰত তাতে এনেকুৱা এটা চাট মানে ভাতৰ লগত খাব পাৰিলে বিৰাটে ভাল লাগে। আৰু এয়া আমাৰ দুপৰীয়া সাজটো ৰেডি হৈ গ'ল। এয়া মাছৰ চাট, ইফালে মাছৰ কণীও ফ্ৰাই কৰিছিলোঁ অকণমান, আৰু ইফালে আলু পিটিকা আৰু ইফালে দাইল। এইখিনি আৰু আজি দুপৰীয়া আমাৰ ভাল বনাইছে। আৰু ভাত খাই দি সদায় আমি এখন ফিল্ম চাওঁ, আৰু ফিল্মখন চাওঁতে আমাৰ গধূলি চাহৰ সময় হৈ যায়। মানে আমাৰ গধূলি কেইটা বাজিলে, 6টা বাজিলে, আৰু মানে মই অকণমান ব্লাউজ কাটিং শিকিছিলোঁ অনলাইন চাই। আৰু এজনী কি হ'ল, ই মানে মোক চিলাব নিদিয়ে কি হ'ল কোৱা আকৌ, কি হ'ল? মই চিলাই থাকিলে ই বেয়া পায়, মানে ইয়াৰ লগত মানে উৎপাত কৰি থাকিব লাগে ন। পাপা যাবা, পাপাটো গুচি গ'ল দোকানত, এই চিকেন আনিব গৈছে, চিকেন তুমি নোখোৱা চিকেন। আৰু এয়া মই মায়ানক মেগী বনাই দিলোঁ, একদম মানে কণীৰে পূৰা টেষ্টি কৰি ফ্ৰাই কৰি বনাই দিছোঁ, লগতে চচ, আৰু লগতে ময়ো খাইছোঁ। আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিলে। যদি চাই ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ আহি মোৰ ভিডিঅ'বোৰ চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব, আৰু কাষত থকা বেল আইকনটো বজাই দিব। এতিয়া আহিছোঁ, পুনৰ লগ পাম।